হেল্ল' গুড মৰ্ণিং সকলোকে। এয়া দেখিছেনে, ৰাতিপুৱাই আমি উঠিয়ে কি শাক পাচলি কৰাত লাগি গৈছোঁ। যিহেতু আজি আমাৰ ভাগিনটোৰ বাৰ্থডে নহয়, অন্নপ্ৰাশন আছিলে। তাৰে অকণমান প্ৰস্তুতি চলি আছে আৰু এয়া আমি ওচৰৰ মানুহ দুজনী লগ লাগি শাক পাচলি কাটি দিলোঁ। তাৰপৰা এইপিনে এয়া দেউৰী এজন আহিছে, তেওঁ বনাবলৈ আৰম্ভ কৰিছে আৰু বস্তুবিলাক অকণমানকৈ সৰুকৈ পাতিছে, ইমানো ডাঙৰ নহয়। ঘৰতে অকণমান সৰুকৈ নিয়ম এটা কৰি পিনে থৈ দিছে। চাই থাকিব ভিডিঅ'টো। এইফালে দেখিছেনে, আমাৰ এয়া কৃষ্ণ পুৰা একদম গাড়ী লৈ পিনে খেলি আছে। আৰু এইফালে তাৰ কাৰণে মই এখন ৰেডি কৰি দিলোঁ, এনেকৈ যিহেতু নিয়ম এটা কৰিব লাগে। তাৰপৰা এই আৰু এইফালে বায়ে মই অলপ ওলাই দিলোঁ, সময় পোৱা নাছিলোঁ, তথাপিও তাৰ মাজতে অকণমান আৰু তাৰপৰা এয়া মানুহক চব প্ৰসাদ দিলে, প্ৰসাদ দি নিয়মখিনি কৰি পেলাই থৈ দিছে আৰু এনেকৈ সৰুকৈ। চাই থাকিব ভিডিঅ'টো। তাৰপৰা দেখিলেনে, প্ৰসাদ দিলে, এতিয়া চবকে ভাত দিছে আৰু ভাত দি পিনে এতিয়া তাৰ নিয়মটো অলপ কৰিব। ভাইটি আহিছে যিহেতু নিয়মটো কৰিবলৈ লৈছে, তথাপি সি শুই আছিলে। শুই থকাৰ কাৰণে তাৰ কান্দাটোৱে বেছি আৰু কান্দিয়ে আছিলে আৰু আপেল এটুকু দিলে, আপেলটুকু লৈ পিনে আৰু সেইটুকুকে লাগি থাকে, কান্দিয়ে আছে। তথাপিও আৰু নিয়মকণ কৰিলে আৰু যেনে তেনেকৈ। তাৰপিছতহে তাৰ ভাল হৈছে। চাই থাকিব দেই ভিডিঅ'টো। এইফালে দেখিছেনে, পৰ্ববিলাক এনেকৈ কৰিয়ে শেষেই হৈ গ'ল আৰু তাৰপৰা এয়া দেখিছেনে, কেকটো এতিয়াহে কাটিবলৈ লৈছে আৰু ফ্ৰিজত থৈ দিছিলে বায়ে। ফ্ৰিজত থৈ থাকোঁতে এইফালে কেক ভাতেই থাকিলে আৰু গমেই নাপালে। তাৰপৰা সন্ধিয়া ঘৰৰ মানুহখিনি মিলিয়ে কেকটো কাটিছে আৰু বায়ে নতুনকৈ শিকিছে বনাবলৈ, কেক বনাবলৈ যেন তেনকৈ বনাইছে আৰু ভালেই হৈছিল বাৰু। খাই পিনে বেয়া লগা নাছিলে, তথাপিও আৰু বনাইছে। ৰাতি 12টা বজালৈ কেক বনাই, তাৰপৰা কেক কাটিবলৈ পাহৰি থাকিলে। এতিয়া আবেলি সন্ধিয়াই কেক কাটিব লৈছে। আৰু আমাৰ এই পূজা দেখিছেনে, পূজা আৰু মনৰ মাজত যুদ্ধ, কোনে কেক কাটিব। তাৰপৰা যেন তেনে মিলাই মিলি কাটি আৰু এয়া আমাৰ পোৱালীক অকণ খুৱাই দিছে আৰু সেয়া এনেকৈ নিয়মটো কৰি থ'লে আৰু যেন তেনে। চাই থাকিব ভিডিঅ'টো, ভাল পালে লাইক কৰিব।